নমস্কাৰ প্ৰিয় বন্ধুসকল, তুলিকাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি কোমোৰা আৰু মচুৰ দাইল কেনেকৈ বনাই তাৰ ৰেচিপি এটা দিবলৈ ওলাইছোঁ। আৰু আপোনালোকে ৰেচিপিটো চাই বনাই নিজৰ ঘৰত বনাই খাই চাব কেনেকুৱা লাগিলে, আৰু যদি ভাল লাগে মোক কমেণ্ট কৰিব। আৰু ৰেচিপিটো দিয়াত মোৰ যদি কিবা ভুল আছে তাকো ক'ব, আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। তেতিয়াহ'লে আহকচোন মই ৰেচিপিটো কেনেকৈ বনাওঁ চাওঁ। প্ৰথমতে কাটি ল'ব লাগিব। এইটো জালি কোমোৰা হয়। ঘৰলৈ গৈছিলোঁ তেতিয়া ঘৰৰ পৰা আনিছিলোঁ। লকডাউনতো এতিয়া আৰু তেনেকৈ বস্তু বনাবলৈ বুলিবলৈ নাইকিয়াই হ'ল। সৰহভাগ বস্তু পাবলৈ, আৰু আমাৰ ডিব্ৰুগড়তো ফ্ৰেছ পাচলি বুলিবলৈ একেবাৰে নাই। মেতুৰা পাচলিকেইটা বাদ দি কোমোৰা বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ব। এই ধৰণে কোমোৰাখিনি মই কাটি ল'লোঁ, আৰু লগত আলু লৈ লৈছোঁ এনেকুৱা সৰু চাইজৰ গোটা গোটাকৈ। আৰু যদি আপোনালোকৰ ওচৰত যেনেকুৱা ধৰণৰ আলু আছে তেনেকুৱাই ল'ব। যদি ডাঙৰ আলু হয় তেতিয়া ফালি ফালি দিব। আৰু এনেকৈ মই মচুৰ দাইল পানীত তিয়াই থৈ দিছিলোঁ। কোমোৰাৰ লগত মই মচুৰ দাইলখিনি একেলগে বনাম। এয়া মই কেৰাহীত তেল দি দিছোঁ। বহুত তেল নালাগে, অকণমান দিলেই হ'ব। মই অকল মেথি গুটি দিম, বেলেগ অন্য একো বস্তু নিদিওঁ। দাইল বনালে মচুৰ দাইল, মগু দাইল এই ধৰণৰ দাইল বনালে মই মেথি গুটি নাইবা শুকান জলকীয়া দি পেলাই তেলটো মাৰোঁ। মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। ৰহৰ দাইলত হ'লে ব্যৱহাৰ কৰোঁ, মচুৰ দাইলত মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। মেথি গুটিখিনি গৰম পূৰা ক'লা হৈ গ'ল। এতিয়া কোমোৰাখিনি দি দিছোঁ তেলত, আৰু কোমোৰা দুটা বস্তু দি অকণমান লৰাই দিম। হালধি দি দিছোঁ। অন্য একো বস্তু ব্যৱহাৰ নকৰোঁ, অকল হালধি, নিমখ। মই এই কোমোৰা মচুৰ দাইল আমিতো থুপথুপীয়া বুলি কওঁ, আপোনালোকে কি বুলি কওঁ মই নাজানো। কি বুলি কয় এইটো, যদি কিবা বেলেগ নাম আছে জনাব কমেণ্টত। আপোনালোকে যদি জ্বলা খাই ভাল পায় তেতিয়াহ'লে কেঁচা জলকীয়া ফালি দি দিব পাৰে, কিন্তু মইতো এনেকৈয়ে ভাল পাওঁ খাই। আমাৰ এনেকৈয়ে খোৱা হয়।
এতিয়া জুইটো অকণমান এতিয়া বহাই দিছোঁ। বতাহ মাৰি আছে সেইকাৰণে জুই সেইটো উৰি গৈছে তাত। অলপ সময় পিছত এই ধৰণে লৰাই দিব আৰু লৰাই পেলাই ঢাকি দিব। মোৰ গ্লাছৰ ঢাকোন এখন আছিলে কিন্তু ভাগি থাকিলে মোৰ নিজৰ ভুলৰ কাৰণে এখন এতিয়া ষ্টীলৰ এইখনকে যেনে তেনে ব্যৱহাৰ কৰিছোঁ আৰু। অলপ দেৰি কেৰাহীত এনেকৈ ঢাকি থোৱাৰ পিছত মচুৰ দাইলখিনি মই এনেকৈ দি দিছোঁ। মচুৰ দাইলখিনি দি লৰাই দিব লাগিব। অলপ অলপ পানী আছিলেই, বাতিত পানী আছিলেই মচুৰ দাইল তিয়াই থোৱা পানীখিনি, আৰু বেলেগকৈ পানী দিবলৈ প্ৰয়োজন নাই। যদি প্ৰয়োজন যেন দেখোঁ তেতিয়া দি দিম আৰু চাই লওঁ। তাৰপিছত অকণমান জুইটো বঢ়াই দিম আৰু আকৌ ঢাকোনখন লগাই দিম। মোৰ গোটেই পানী যিখিনি আছিলে সেইখিনিতো শুকাই গ'ল, সেইকাৰণে অকণমান পানী দিব লাগিব। বহুত পানী কিন্তু নিদিব। বহুত পানী দিলে বস্তুটো বেয়া হ'ব। মই অকণমান সোনকালে চাব লাগিছিলে, ঢাকোনখন আঁতৰাই মই অকণ দেৰি হৈছোঁ। ইমানটো পানী দিলেই হ'ব মচুৰ দাইলখিনি সিজিবলৈ কাৰণে। দিয়াৰ পিছত জুইটো অলপ বঢ়াই দিব আৰু অকণমান লৰাই দিব। একেবাৰে সাধাৰণ ৰেচিপি, কিন্তু খাবলৈ ভাল লাগে, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ যে এনেকৈ কোমোৰা বনাই খাই চাব পাৰি। যিখিনি নতুনকৈ গৃহিণী হৈছে বা যোনে ভালকৈ বনাবলৈ এতিয়ালৈকে শিকা নাই তেওঁলোকে চাব পাৰে এনেকৈ বনাই পেলাই। আৰু আগৰ পুৰণা জনা গৃহিণীসকলেতো জানেই, তেওঁলোকে চাগে এনেকৈ বনাই খাইছেও। মই একেবাৰে ডাঠকৈ ৰাখোঁ, পানীটো একেবাৰে নাৰাখোঁ। থুপথুপীয়া মানে একেবাৰে থুপথুপীয়া কৰোঁ আৰু লেট খাই থাকে আৰু যাতে কোমোৰা মচুৰ দাইলখিনি লেট খাই থাকে আৰু। সেয়া এতিয়া মোৰ আলুখিনিও সিজি গ'ল, কোমোৰাখিনি পূৰা লেট খাই, কোমোৰাৰ লগত মচুৰ দাইলখিনি পূৰা লেট খাই গ'ল। এতিয়া মোৰ এই কোমোৰা ৰেচিপিটো ৰেডি হৈ গ'ল। তেতিয়াহ'লে বন্ধুসকল এনেকৈ আপোনালোকেও বনাই খাই চাব আৰু খাই কেনে পালে মোক কমেণ্টত জনাব। ধন্যবাদ।